उदालगुरियाव ननाय दैसानि गिख्रंथाव महर। भुटाननिफ्राय बोहैबोनाय दैया गिख्रंथाव महर लादों। भुटियासां दा ननाय दैसाया जोंनि दा थांलाय फैलाय लामाखौ बुफायलांजोब्बाय, सिफायलांजोब्बाय। ननाय दैसानि खुरखानायजों न' बां आरो भुटियासां थांनाय लामाया सिलिंखार। दैबानाजों खहा जानाय ओनसोलखौ होबथानायनि राहा लानो सोरखारनिसिम दाबि रायजोफोरनि। नोंथांमोना नुनो मोननाय दैमानि दाहारजों दुखुनांथावै न' बुखारलांनाय नुथाया उदालगुरि जिल्ला सिंनि भुटियासां ओनसोलनि। थांनाय बावैसो साननिफ्राय भाद्र दाननि नागाररोङै जुब जुब अखा हानायजों भुटान हादोरनिफ्राय बोहैबोनाय ननाय दैसानि दैया देरनानै भुटियासां थांनाय लामाखौ सिलिंखार खालामनायजों लोगोसे दैसा सेरनि गोबां न' बांफोरखौ सिफायलांबाय। दैबानाजों लामा बायनायनि जाउनाव भुटान हाजो सेरनि भुटियासां साहा बागाननि 4 नं भुटियासां गामि आरो भुटियासां सोरखारि मडेल गोजौ फरायसालियाव थांनो थाखाय जोबोर गिदिर जेंनानि मोगा-मोगि जानानै दं। सिगां बोसोरफोरनिफ्रायनो ननाय दैसानि बेफोरबायदि हा गिसिखानाय जाथाया जाबोबाय थादोंब्लाबो सोरखारि बिफान आरो खुंथायाव थानाय सोरखारा बेखौ होबथानायनि राहा लानायखौ नुनो मोनाखै होनना ओनसोलनि रायजोफोरा दुखु मोननाय फोरमायनानै सिलिंखार जानाय ओनसोलखौ थाबै होबथानाय राहा लानो जायगानि सुबुं थान्दैखौ खावलायदों। भुटियासां दा ननाय दैसाया जोंनि दा थांलाय फैलाय लामाखौ बुफायलांजोब्बाय, सिफायलांजोब्बाय। दा न' गायसेया दंमोनब्लाबो थांबाय। दा जोंहा दा थांलाय फैलाय खालामदा लामा गैला आरो। दा एसे अननानै जे सरकारा जोंनि माबाखौ नायनानै लामाखौ माबा खालामना होयोबा जालिफोर बिदि बनायनानै होयोबा जों एसे गोजोनगौमोन आरो गाहाम मोनगौमोन। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ দক্ষিণ গৰিয়াঝাৰ কলনী। হয়। ইয়াতে মানে কি আছিলে অলপ কওকচোন বাৰু। ইয়াতে 2 ঘৰ মানুহ আছিল হা। ইয়াতে এক ঘৰ আছিল, এইটো ভাঙি গেল, এইটো গেল, 2টা গেল। আগৰ যোৱা বছৰ সেইটো আছিল, তাতেও ভাঙছে। তাতে 2 ঘৰমান ভাঙছে কিজানি হা। তাতে 2 ঘৰমান ভাঙছে। এতিয়া ৰাস্তাটো একদম পুৰা ভাঙি গৈছে, বহুতখিনি আছিল। ৰাস্তা একদম এই বামুনজুলি এতিয়া যে পানীখিনি যে খহি আহিল ক'লৈকে আছিল? এইটো ভুটিয়াচাং মানে ক'লৈকে আছিল এইখিনি মানত আছিল। এই যে এই পানীটো যে আছে মাজত এইখিনি মানত আছিল আৰু এইখিনি মাটিটো আছিল আৰু। কিন্তু এতিয়া বৰ্তমান আমাৰ এই দলংটো যে আছে হ্যাঁ, দলঙৰ পে ইফালৰ পে মানে জালিটো দিলে ভাল হয় আৰু চৰকাৰে এইটো ব্যৱস্থা কৰিলে ভাল হয় আৰু সেইখিনিতো অলপমান ভাঙছে আগত। এতিয়া বৰ্তমান এইখিনি ভাঙছে নদীয়ে। ইয়াতে ভুটিয়াচাং হাই স্কুল আছে, হাই স্কুলৰ ইপিনে ৰাস্তা নাই, একদম বাৰাণ্ডাটো দি ভাঙি দিছে। এতিয়া কোনো ল'ৰা ছোৱালী আহিব নোৱাৰে যদি চৰকাৰে এইটো ৰাস্তাটো বনাই দিব লাগে আৰু অতি সোনকালে। আৰু ল'ৰা ছোৱালী কেনেকৈ আহিব? নদী পানীয়ে শুকুৱাই নাই, অলপহে শুকাইছে। পানীৰ কাৰণে আহিবহে নোৱাৰে। এতিয়া নদীত আৰু কেনেকৈ আহিবহে নোৱাৰে। সেইকাৰণে চৰকাৰে এইটো বস্তুটো ব্যৱস্থা তাড়াতাড়ি অতি সোনকালে কৰিব লাগে। এতিয়া নদীৰ স্পীডটো বেছি হৈ গ'ল, আগতে অলপমান কম আছিল, এতিয়া বহুত স্পীডত পানী আহি বহুত মানে এই বছৰত বেছি ভাঙছে একদম। মানে এই যে স্পীড যে হ'ল পিছফালে খুন্দাৰ কাৰণে হৈছে। পিছফালে খুন্দাৰ কাৰণে হৈছে। আগতেতো তেনেকুৱাটো নাছিল। নাই, আগতে এনেকুৱা নাছিল। 2 বছৰ ধৰি বেছি ভাঙি আছে। আগতে এনেকুৱা নাছিলে একেবাৰে। পূৰা স্পীড পানীৰ আহে, মানুহ থাকবাই নোৱাৰে, ৰাতি ঘুমাবাই নোৱাৰে ওচৰ চুবুৰীয়া মানুহ। এইখিনি এইফালে দি বহুত কষ্ট হৈ আছে আমাৰ। নদীটো ইফালে ৰাস্তাটো ভাঙি গ'ল নহয়, বহুত কষ্ট হৈ আছে। ৰাস্তাটো আছিল ইফালে কেনেকুৱা আছিল? আছিল ডাম্পাৰকেইটা যাই আছিল, অভিযোগ কৰিছিলে। এতিয়া নোহোৱা হৈ গ'ল। এতিয়া নহয়। চাইকেলটো কোনফালে দি আনিলে? সেইফালে দি আনৰ বাৰী দি আনিছে।